স্বাগতম জানাইছো আকৌ এবাৰ আপোনালোকৰ নিজৰ চেনেল ফিটনেছ আইডিয়াত মই বিতুপন তো আজি এটা ইন্টাৰেষ্টিং টপিক লৈ কিনে ডিসকাশন কৰিম যেন যেতিয়া ল'ৰা এজন বা ছোৱালী এজনীয়ে জিমত যায় বা এনেকুৱা ধৰণৰ কিবা ওয়াৰ্কআউট ষ্টাৰ্ট কৰে তো সেই ওয়াৰ্কআউটটো এটা সময়লৈকে কৰি থকাৰ পিছতো একো চেঞ্জেস নাহে বহুত এনেকুৱা আছে আপুনি দেখা পাব জিমত বহুত বছৰ ধৰি যায় আছে কিন্তু চেঞ্জেস তেনেকুৱা ধৰণৰ একো নাই হয়তো ধৰক আগত পুশ আপ কৰিব নোৱাৰিছিল পুশ আপ কৰিব পৰা হৈ গৈছে পুল আপছ কৰিব পৰা নাছিল পুল আপছ কৰিব পৰা হৈ গৈছে তেনেকুৱা হ'ব পাৰে কিন্তু যিখিনি ডেভেলপ হ'ব লাগিছিল মাসল কোৱালিটি হোক বা ফিজিক্যাল যেটো স্ট্ৰাকচাৰ হেতু যেটো চেঞ্জ হ'ব লাগিছিল সেইখিনি একো নহয় তো এটোৰ সবতকৈ মানে বেসিক এটা কাৰণ আছে বেসিক কাৰণটো হ'ল যেন আপুনি নাজানে কোনটো এক্সাৰসাইজৰ লগত কোনটো মাসল লিংক আপ হৈ আছে প্ৰথম কথা এন্ড সেকেন্ডলি আপুনি যেতিয়া ওয়াৰ্কআউট কৰে আপুনি বহুত বেছি ওজন উঠাব চেষ্টা কৰে বহুত বেছি ওয়েট মাৰিব চেষ্টা কৰে ট্রাই কৰে যাৰ কাৰণে যিটো মাসলত প্ৰেসাৰ পৰিব লাগিছিল সেইটো মাসলত প্ৰেসাৰটো নপৰে এংগল ৰেঞ্জ অফ মোশন মোমেন্টাম সেইবিলাক বস্তুৰ ওপৰত ডিপেন্ড কৰি কিনে আপোনাৰ মাসল গ্ৰোথটো হ'ব এতিয়া মই এটা এক্সাম্পল দি দেখাই দিওঁ যদি আপোনালোকে কেতিয়াবা ট্ৰাইসেপ কৰিছে ওকে প্ৰথমটো জানিব লাগিব ট্ৰাইসেপৰ মাসল কোনটো ট্ৰাইসেপৰ মাসল হল এটো হাতৰ পিছৰ যিখিনি অংশ আছে ন এটো হল আপোনাৰ ট্ৰাইসেপৰ মাসল ঠিক আছে এটো ট্ৰাইসেপ এন্ড এটো হল বাইসেপ ওকে এতিয়া যেতিয়া আপুনি ট্ৰাইসেপ কৰিব আপুনি এটা ভালকে চাব তাক আপুনি ট্ৰাইসেপ কৰিছে মই সিঙ্গেল হ্যান্ড কৰি আছো মই তো যেতিয়া ট্ৰাইসেপ কৰিব চাওক এই এলবোটো ঠিক আছে এটা একটা অ্যাঙ্গেল বনাই আছে চাওক অ্যাঙ্গেলটো হৈছে 90 ডিগ্ৰী আপুনি প্ৰত্যেকটা এক্সারসাইজ চাব 90 ডিগ্ৰী অ্যাঙ্গেল হ'বই লাগিব আৰু এৰুতে 180 ডিগ্ৰী অ্যাঙ্গেল যদি আপুনি এটুক অ্যাঙ্গেল বুলি ভাবি লয় তেতিয়া হলে এটো চাব 180 ডিগ্ৰী হৈ আছে এন্ড যেতিয়া আপুনি ইয়ালৈকে আনিলে এটো 90 ডিগ্ৰী বা তাতকৈ অলপ বেছি হ'ব পাৰে ঠিক আছে 70 ডিগ্ৰী হ'ব পাৰে বাট 90 ডিগ্ৰী বেসিক্যালি 90 ডিগ্ৰী তো যিকোনো ওয়ার্কআউট কৰোতে 90 ডিগ্ৰী যদি নহয় অ্যাঙ্গেল নবনাই তেতিয়া হলে হেতু ওয়ার্কআউটটো ভুল হৈ আছে তো আপোনাৰ এই এলবোটো অলপো মুভ কৰিব নোৱাৰে যেহেতু আপুনি ট্ৰাইসেপ মাৰি আছে তো আপুনি পুশ কৰিব লাগিব ট্ৰাইসেপ মাসল আপুনি কন্ট্ৰেক্ট কৰিব লাগিব আপোনাৰ যেটো মাইন্ড হে মাইন্ডটো মাসলটো ৰাখিব লাগিব স্লোলি উঠালে এন্ড দেন ফিল এন্ড দেন কন্ট্ৰেক্ট স্লোলি উঠালে ফিল এন্ড দেন কন্ট্ৰেক্ট ওকে তো এনেকে যেতিয়া কৰিব ওয়াৰ্কআউটবোৰ তেতিয়া মাসল সব ডাঙৰ হোৱাটো খোৱাৰ ওপৰত ডিপেন্ড কৰে আপুনি যিমান বেছি খাব বডি হিমান বেছি ডাঙৰ হ'ব হিমান বেছি গ্ৰো হ'ব বাট যেটো এটা স্ট্ৰাকচাৰ হিন হলেও যেটো এটা স্ট্ৰাকচাৰ থাকে বা আপুনি ফিট মানুহ এজনৰ যেটো স্ট্ৰাকচাৰ থাকে সেই স্ট্ৰাকচাৰটো বিল্ড আপ হওঁতে মানে বহুত বেছি হেল্প হ'ব সেইকাৰণে আপোনালোকে যেতিয়া ওয়াৰ্কআউট কৰিব প্ৰথমটো জানি ল'ব কোনটো মাসলৰ কাৰণে ওয়াৰ্কআউট কৰি আছে কাৰণ সবে বিগিনাৰ্স বুৰৰ কথা কৈ আছো যিবিলাকে জিমত যায় হেতে নাম নাজানে এক্সাৰসাইজ বুৰৰ ট্ৰেইনাৰ বুৰে কৈ দিয়ে বাইসেপ কাৰ্ল কৰা ইটো কৰা তো সিহঁতে বুজি নাপাব পাৰে যেন কি হৈ আছে সেই বস্তুখিনি গুৰুত্ব দিব চলো এইখিনি আছিল আজি এটা সৰু ইম্পৰ্টেন্ট মেসেজ থ্যাংক ইউ গাইস